the story that we are breaking right at the top tonight, the Ministry of Defence has now admitted officially of an Indian projectile missile entering Pakistan territory. According to India has clarified on a missile that hit in Pakistan yesterday. Remember, the ISPR did a press. 9 মাৰ্চৰ ৰাতিৰ ভাগত পাকিস্তানত এটা বহু ডাঙৰ বিস্ফোৰণ হ'ল সেই বিস্ফোৰণত কিছু ঘৰ বাৰী ধ্বংস হ'ল আৰু কিছু গাড়ী ক্ষতিগ্ৰস্ত হ'ল ৰাস্তাত চলি থকা এতিয়া প্ৰশ্নটো হ'ল পাকিস্তানৰ সেই চহৰত বিস্ফোৰণ হ'ল কেনেকৈ পাকিস্তানৰ সেই গাঁওবাসীৰ অনুসৰি ওপৰৰ পৰা কিবা পৰি সেই বিস্ফোৰণ সংঘটিত হৈছিল কিন্তু কি পৰিল ওপৰৰ পৰা কিন্তু 10 মাৰ্চত मैं I limit myself to this particular topic right now. जैसा मैंने अपनी स्टेटमेंट में आपको बताया कि whatever caused this incident, it is for India to explain. Being a responsible nation, हम इसके ऊपर कोई किसी किस्म की ইশতাহারঙ্গেজি या कोई इस तरह की चीज नहीं कर পাকিস্তানী আৰ্মি দাবী কৰিছিল যে এই বিস্ফোৰণ সংঘটিত কৰিছিল ভাৰতৰ মিছাইল আহি পৰিছিল পাকিস্তানৰ সেই গাঁওখনত সেই বিস্ফোৰণত কোনো লোকৰ মৃত্যু বা জখমী হোৱা নাই যদিও পাকিস্তানে উত্তৰ বিচাৰিলে ভাৰতৰ পৰা আৰু অৱশেষত ভাৰতে ফ্ৰেছ ইনফৰমেশ্যন অফ ব্যুৰোৰ দ্বাৰা এটা নটিফিকেশ্যন উলাই দিলে এই নটিফিকেশ্যনটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে ইয়াত লিখা আছে ষ্টেটমেণ্ট অন এক্সিডেণ্টেল ফায়াৰিং অফ মিছাইল ইয়াত এয়া উল্লেখ কৰা আছে যে 9 মাৰ্চৰ দিনা ভাৰতে কিছু মিছাইলৰ মেইনটেনেন্সৰ কাম কৰি আছিল আৰু সেই কাম কৰি থাকোঁতে এক্সিডেণ্টলি ভুলতে এটা মিছাইল ফায়াৰ হৈ গৈছিল যি মিছাইল গৈ পাকিস্তানত পৰিছিল আৰু বিস্ফোৰণ সংঘটিত কৰিছিল এই দুৰ্ঘটনাত যদিও কোনো লোকৰ মৃত্যু বা জখমী হোৱা নাই ভাৰতে নিজৰ ভুল স্বীকাৰ কৰি লৈছে ভাৰত সীমান্তৰ পৰা পাকিস্তানৰ 124 কিলোমিটাৰ ভিতৰত গৈ এই মিছাইল বিস্ফোৰণ হৈছিল পাকিস্তানৰ ৰেডাৰে আমাৰ ভাৰতৰ মিছাইলৰ কথা একো ধৰিবই নোৱাৰিলে সেই বিস্ফোৰণ সংঘটিত হোৱা একদিন পিছতহে পাকিস্তানৰ আৰ্মিয়ে ইয়াৰ কথা উল্লেখ কৰিছিল ইয়াৰ দ্বাৰা এই প্ৰমাণিত যে আমাৰ ভাৰতৰ মিছাইল কিমান শক্তিশালী এতিয়া মূল কথাটো হ'ল ইয়াৰ দ্বাৰা যুদ্ধ আৰম্ভ হ'ব পাৰে নেকি ভাৰতৰ মিছাইল পাকিস্তানত গৈ বিস্ফোৰণ হোৱাৰ কাৰণে পাকিস্তানে কিছু অঘটন সৃষ্টি কৰিব পাৰে নেকি ভাৰতত চাওক এই মিছাইল মিছফায়াৰৰ কাৰণে যুদ্ধ হোৱাৰ প্ৰবেবিলিটি বহুত কম দুইখন দেশে আৰামছে কথা বাৰ্তাৰে এই সমস্যা সমাধান কৰিব পাৰিব মিছাইল মিছফায়াৰ আগতেও বহুতবাৰ সংঘটিত হৈছে ভাৰত বুলি নহয় ৰাছিয়া ইউক্ৰেইন যুদ্ধত এনেকুৱা মিছাইল মিছফায়াৰ হোৱা তথ্য পোহৰলৈ আহিছে কিছুদিন আগতে বাংলাদেশৰ এজন নাগৰিক এখন জাহাজত মিছাইল পৰাৰ মৃত্যু হৈছিল সেই মিছাইল ৰাছিয়াৰ দ্বাৰা মিছফায়াৰ হৈছিল আৰু বাংলাদেশৰ এখন জাহাজত আহি সেই বিস্ফোৰণ কৰিছিল আৰু এবাৰ টাইৱানৰ দ্বাৰাও মিছাইল মিছফায়াৰ হৈ চাইনাত গৈ বিস্ফোৰণ সংঘটিত কৰিছিল এনেকুৱা মিছাইল মিছফায়াৰৰ ঘটনা প্ৰায়ে হৈয়ে থাকে এই পৃথিৱীত ইয়াৰ কাৰণে ভাৰত পাকিস্তানৰ কোনো যুদ্ধৰ আশংকা নাই দুইখন দেশে কথা বাৰ্তাৰ দ্বাৰা এই সমস্যা সমাধান কৰিব ধন্যবাদ